ছাত্ৰ ছাত্ৰীসকলৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ তেখেতসকলে যাতে এই জীৱনৰ মূল যিটো পৰীক্ষা মেট্ৰিক পৰীক্ষা বা আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি কওঁ এই পৰীক্ষাটো তেখেতসকলে অৱতীৰ্ণ হ'ব পাৰে তাৰ কাৰণে সেবাই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কোভিডকালীন পৰিস্থিতিত যদি কিবা কাৰণত পৰীক্ষা বাতিল হ'বলগীয়া হয় কোনো কাৰণত যাতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাকৈ তেখেতসকলক পাৰ কৰাই লৈ যাব পাৰে তাৰ কাৰণে তেখেতসকলক ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু মুঠ যি সিলেবাছ আছিল সেই সিলেবাছ 60% সিলেবাছ অৰ্থাৎ ৰিভাইজ কৰা হৈছে সিলেবাছখন ৰিভাইজ কৰি 60% সিলেবাছৰ ভিতৰত 100 নম্বৰৰ প্ৰশ্ন এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব আৰু সুকলমে যাতে পৰীক্ষাটো অনুষ্ঠিত হৈ যায় কোভিডকালীন পৰিস্থিতি বা এই পৰিস্থিতিৰ সময়ত সেবাই পৰীক্ষা পাতিবৰ কাৰণে ইতিমধ্যে সাজু হৈ আছে আৰু যদি কিবা কাৰণত কোভিড পৰিস্থিতি আহে সেই সময়টো সেবাই কেনেকৈ পৰীক্ষা অনুষ্ঠিত কৰিব আৰু সিলেবাছ কেনেকৈ ধৰণে গ্ৰহণ কৰিব এই গোটেই কথা বতৰাখিনি আমি সেবাৰ অধ্যক্ষৰ সৈতে আলোচনা কৰিছোঁ আৰু এইবাৰ 2022 বৰ্ষত মুঠ 4,21,578 গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তাৰে অসম হাই মাদ্ৰাজাৰ কাৰণে 11,306 গৰাকী টোটেল 4,32,884 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাজাৰ পৰীক্ষাৰ কাৰণে অৱতীৰ্ণ হ'ব আৰু এইবাৰ 877টা চেণ্টাৰ পৰৱৰ্তী সময়ত আগতে সেবাৰ আছিল আৰু এইবাৰ মুঠ 25টা চেণ্টাৰ তেখেতসকলে কোভিড পৰিস্থিতিৰ কাৰণে বৃদ্ধি কৰিছে আৰু টোটেল 903টা চেণ্টাৰ হৈছেগৈ আৰু কোভিড পৰিস্থিতিৰ সময়ত কোভিডৰ সকলো নীতি নিয়ম মানি সেবাই পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ইতিমধ্যে আমাক সদৰি কৰিছে আৰু কোনোবা ছাত্ৰ ছাত্ৰী যদি সেই সময়ত কোভিডত আক্ৰান্ত হৈ থাকে তেনেহ'লে তেখেতসকলৰ কাৰণে সুকীয়াকৈ পৰীক্ষা হলত পৰীক্ষা পতাৰ ব্যৱস্থা তেখেতসকলে কৰাৰ কথাও আমাক ইতিমধ্যে জনাইছে আৰু মুঠ যি সিলেবাছ আছিল সেই সিলেবাছ 60% সিলেবাছ অৰ্থাৎ ৰিভাইজ কৰা হৈছে সিলেবাছখন ৰিভাইজ কৰি 60% সিলেবাছৰ ভিতৰত 100 নম্বৰৰ প্ৰশ্ন এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব আৰু ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে পূৰ্বতে ইয়াৰ যি সিলেবাছৰ পেটাৰ্ণ সেই পেটাৰ্ণ স্কুলবিলাকত দিয়া হৈছে আৰু পূৰ্বতে দুটা হাফ ইয়াৰলি এক্সামো অনুষ্ঠিত হৈ গৈছে গতিকে আমি আশা ৰাখিছোঁ এইবাৰ সুকলমে গোটেই পৰীক্ষাটি অনুষ্ঠিত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে পৰীক্ষা দিবৰ কাৰণে সাজু হৈছে 15 মাৰ্চৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু কিবা কাৰণত যদি কোভিড পৰিস্থিতি বেয়াৰ ফালে ঢাল খায় তেনেহ'লে সেবা সম্পূৰ্ণ সাজু হৈ আছে ইতিমধ্যে আমাক গোটেই কথা বতৰাখিনি জনাইছে যে কোভিড পৰিস্থিতিৰ কাৰণে কোনোবা ক্ষেত্ৰত যদি পৰীক্ষা বাতিল কৰিবলগীয়া হয় তেনেহ'লে সেবা সম্পূৰ্ণ সাজু নতুন উপায়েৰে কেনেকৈ পৰীক্ষা পাতি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত বা শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকলক পাৰ কৰাই দিব তাৰ কাৰণে সেবা সম্পূৰ্ণ সাজু হৈ আছে আমি সেবা কৰ্তৃপক্ষক এটা কথা অনুৰোধ জনাইছোঁ যাতে এই কোভিড পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলে 100% যিহেতু তেখেতসকলে সিলেবাছ লৈ পেলাই 100% স্কুলত উপস্থিত হৈ তেখেতসকলৰ শ্ৰেণী আগবঢ়াই লৈ যাব পৰা নাই গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ তেখেতসকলে যাতে এই জীৱনৰ মূল যিটো পৰীক্ষা মেট্ৰিক পৰীক্ষা বা আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি কওঁ এই পৰীক্ষাটো তেখেতসকলে অৱতীৰ্ণ হ'ব পাৰে তাৰ কাৰণে সেবাই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু কোভিডকালীন পৰিস্থিতিত যদি কিবা কাৰণত পৰীক্ষা বাতিল হ'বলগীয়া হয় কোনো কাৰণত যাতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাকৈ তেখেতসকলক পাৰ কৰাই লৈ যাব পাৰে তাৰ কাৰণে তেখেতসকলক ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আটাইতকৈ সুখৰ কথা যে এইবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে দুটা হাফ ইয়াৰলি পৰীক্ষা অনুষ্ঠিত হৈছে আৰু হাফ ইয়াৰলি যিসকলে দিছে সেইসকলকে এইবাৰ মেট্ৰিকত ফৰ্ম ফিল আপ কৰিবৰ কাৰণে সুবিধা দিয়া হৈছে গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰী হাফ ইয়াৰলি এটা মাৰ্ক সেবাৰ কৰ্তৃপক্ষৰ হাতত ইতিমধ্যে আছে গতিকে এইটো আমাৰ কাৰণে এটা খুব ভাল কথা আৰু আমি আশা ৰাখিছোঁ এইবাৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হ'ব আৰু 60% যি সিলেবাছ নিৰ্ধাৰণ কৰা হৈছে সেই সিলেবাছৰ ওপৰত ভিত্তি কৰি 100 নম্বৰ প্ৰশ্নকাকত দিয়া হ'ব গতিকে সকলো পৰীক্ষাৰ্থীক আমি শুভেচ্ছা জনাইছোঁ আৰু সেবাই যি ধৰণে অনুষ্ঠিত কৰিছে সেবাৰ যাতে সকলো প্ৰক্ৰিয়াত আমি ছাত্ৰ সন্থাই সহযোগিতা আগবঢ়াম বুলি আমি আশা ৰাখিছোঁ